নিৰ্বাচন আমি প্ৰচাৰ কৰিবই লাগিব। নিৰ্বাচনৰ আগত যিমানখিনি মানুহৰ আমি অহা যোৱা আছিলোঁ, এইখিনি নিৰ্বাচন হোৱাৰ লগে লগে বা নিৰ্বাচন বতৰ হোৱাৰ লগে লগে মানুহে ভাবে আগত অহা যোৱা হৈছিলে, এতিয়া নিৰ্বাচন সময়ত কিয় অহা নাই। গতিকে মই এইটো লক্ষ্য ৰাখি পেলাই যে এইটো এতিয়া সময় যথেষ্ট কম, 4 দিনমান আমি পাব্লিচিটি কৰিব পাৰিব, কেম্পিং কৰিব পাৰিব। আৰু বিশেষকৈ ব্যৱসায়ীবিলাকে তেওঁলোকে গাঁৱত বা ঘৰত থাকিব নোৱাৰে, নাপায়, সময় নাই। গতিকে তেওঁলোকে নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচীবিলাকত বা মিটিংবিলাকত তেওঁলোকে যাবলৈ সময় নাপায়। তাৰ কাৰণে তেখেতসকলক দোকানতে আহি পেলাই, ব্যৱসায়ী প্ৰতিষ্ঠানতে আহি পেলাই তেখেতসকলক মই নিমন্ত্ৰণ ৰাখিছোঁ যে যাহাতে তেওঁলোকৰ যি বহুমূলীয়া ভোট আমাৰ UPPL দলৰ প্ৰতীক, মই 32 নং ভেৰগাঁও সমষ্টিত UPPLৰ প্ৰাৰ্থী হিচাপে তেখেতসকলক আহ্বান কৰিছোঁ, যাতে তেখেতসকলৰ বহুমূলীয়া ভোট আমাৰ নিৰ্বাচনী প্ৰতীক ট্ৰেক্টৰৰ ছবিত প্ৰদান কৰে, মই সেইটো নিমন্ত্ৰণ ৰাখিছোঁ। আৰু আপোনালোকৰ চেনেলৰ যোগেদি এটা কথা ক'ব বিচাৰিম, আমাৰ ভেৰগাঁও সমষ্টিত 365টা সমাজ আছে। গোটেইখিনি সমাজত মই যোৱাটো সম্ভৱৰ নহয়, তথাপিও মই চেষ্টা কৰি আছোঁ। তাৰে ভিতৰত বহুত সমাজ হয়তো থাকি যাব, ৰৈ যাব, মই ক্ষমা খুজিছোঁ। কিন্তু গোটেইখিনি সমাজ মোৰ লগত আছে, মই তেওঁলোকৰ লগত আছোঁ, মই মনত আছোঁ। গতিকে নিৰ্বাচন শেষ হোৱাৰ লগে লগে ঈশ্বৰৰ কৃপা, ৰাইজৰ আশীৰ্বাদত এই সমষ্টিৰ পৰা বিজয়ী হোৱাৰ আমি ইতিমধ্যে আমাৰ অংক আহি গৈছে। গতিকে বিজয়ী হোৱাৰ পিছত তেওঁলোকৰ ওচৰত মই গৈ পেলাই তেখেতসকলৰ সমস্যাবিলাক লৈ পেলাই আলোচনা কৰিম আৰু সমাধান কৰাৰ কাৰণে মই ব্যৱস্থা কৰিম। আৰু ব্যৱসায়ীসকলেও আমাৰ এই ভেৰগাঁও সমষ্টিত আমাৰ ডিমাকুছিত আছে, বৰঙিয়াজুলিত আছে, শুক্লায়ত আছে, আটাৰীঘাটত আছে, পাঠানদিডি চুকত আছে, বা আমাৰ চিকাৰী বাংলা, ঠিক তেনেকুৱা ভেৰগাঁও, বিভিন্ন খাগ্ৰাবাৰী, বিভিন্ন অঞ্চলত ব্যৱসায়ীসকল আছে। তেখেতসকলকো মই গোটেইখিনি মানুহৰ ওচৰত যাব নোৱাৰিব পাৰে, তথাপিও মই তেখেতসকলক এই যোগেদি বা আপোনালোকৰ চেনেলৰ যোগেদি আমন্ত্ৰণ কৰিছোঁ, তেখেতসকলক আহ্বান কৰিছোঁ, যাতে এই অঞ্চলত শান্তি, সম্প্ৰীতি, প্ৰগতি আৰু এই অঞ্চলৰ সৰ্বাংগীন উন্নয়নৰ স্বাৰ্থত UPPLৰ দলত তেওঁলোকে সমৰ্থন কৰে, UPPLৰ দলৰ প্ৰতীক ট্ৰেক্টৰৰ ছবিত তেওঁলোকে ভোটদান দিয়ে, মই তাকে কামনা কৰিছোঁ।